কলিয়াবৰত পুনৰ এক শোকাবহ ঘটনা। ভৰালি গাঁৱত 10 হাৱৈত পৰি নৱম শ্ৰেণীৰ কিশোৰৰ কৰুণ মৃত্যু। অভিভাৱকসকলক সতৰ্ক হোৱাৰ আহ্বান। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্ষাৰ সময়ছোৱাত পুখুৰী, খাৱৈ আদি জলাশয়সমূহ শিশুসকল আৰু কিশোৰীৰ বাবে বিপদজনক হৈ পৰিছে। এনে এক শোকাবহ ঘটনা সংঘটিত হৈছে আজি কলিয়াবৰ বিধানসভা ক্ষেত্ৰৰ অন্তৰ্গত ভৰালি গাঁৱত, য'ত এগৰাকী কিশোৰে নিজৰ প্ৰাণ হেৰুৱালে। নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ইন্দ্ৰজিৎ হাজৰিকা নামৰ 14 বছৰীয়া কিশোৰজনে মৃত্যুবৰণ কৰে 10 হাৱৈত পৰি। স্থানীয় সূত্ৰ মতে ইন্দ্ৰজিৎ হাজৰিকাই নিজৰ ঘৰৰ ওচৰত থকা এটা 10 হাৱৈত লগৰীয়াসকলৰ সৈতে কলগছৰ ভূৰত উঠিব বিচাৰিছিল। খেলি থাকোঁতেই হঠাৎ গছৰ ভূৰৰ পৰা পিছলি গৈ সি পানীত পৰে। লগত থকা কিশোৰসকলে ঘটনা দেখিয়েই চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে আৰু স্থানীয় লোকে উদ্ধাৰৰ চেষ্টা চলায়। যদিও ইন্দ্ৰজিৎক ততাতয়াকৈ হস্পিটেললৈ লৈ যোৱা হয়, চিকিৎসকে আগতেই মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ ফলত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। কিশোৰজন বেছি সময় পানীত থকাৰ কাৰণে মৃত্যুবৰণ হোৱা বুলি চিকিৎসকসকলে অনুমান কৰিছে। ইন্দ্ৰজিৎ হাজৰিকাৰ অকাল মৃত্যুত পঢ়া-শুনাত আগ্ৰহী, চঞ্চল আৰু সদায় হাঁহিমুখীয়া আছিল বুলি কৈ তেওঁক পঢ়ুৱা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় লোকে গভীৰ দুখ প্ৰকাশ কৰিছে। এই শোকাবহ ঘটনাই অভিভাৱকসকলক গভীৰ চিন্তাৰ সন্মুখীন কৰিছে। বৰ্ষাৰ দিনত পানী ভৰা খাৱৈ, পুখুৰী, নলা, নদী আদিত খেলিবলৈ যোৱা শিশুসকলৰ ক্ষেত্ৰত বিপদৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছে। বিশেষকৈ জলাশয়ৰ কাষত থকা যিকোনো ঠাইত নজৰ নাৰাখিলে এনে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। স্থানীয় প্ৰশাসনে এই ঘটনাৰ পৃষ্ঠভূমিত অভিভাৱকসকলক আবেদন জনাইছে যাতে সন্তানসকলক জলাশয়ৰ ওচৰলৈ অকলেই নপঠায় আৰু সতৰ্ক দৃষ্টি লক্ষ্য ৰাখে। লগত বিদ্যালয় আৰু সামাজিক সংগঠনসমূহে সচেতনতা কাৰ্যসূচী চলাবলৈ উদ্যোগ ল'বলগীয়া সময় আহি পৰিছে। বৰ্ষাকালত এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ অঞ্চলটোৰ জলাশয়সমূহত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাটো একান্তই প্ৰয়োজন। স্থানীয় স্তৰত পুখুৰী, খাৱৈৰ চাৰিওফালে বাৰ্জ বা ফেন্স লগোৱা, কিশোৰক সাঁতুৰি নাও পৰ্যন্ত জলাশয়ৰ ওচৰলৈ নপঠোৱা আৰু অভিভাৱকসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰাটো এতিয়া সময়ৰ দাবী। ইন্দ্ৰজিৎ হাজৰিকাৰ অকাল মৃত্যুৱে মাত্ৰ পৰিয়ালটোকেই নহয় সমগ্ৰ গাঁওবাসীক বিষাদগ্ৰস্ত কৰি তুলিছে। তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে। আমাৰ ফালৰ পৰাও তেওঁৰ পৰিয়ালটোক গভীৰ শোক প্ৰকাশ কৰিছোঁ। আপোনালোক সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।